নমস্কাৰ, মই অনু। আজি মই আপোনালোকৰ কাৰণে ভেজ মমৰ ৰেচিপি এটা লৈ আহিছোঁ। আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। মমৰ ষ্টাফিঙৰ এইখিনি সামগ্ৰী: গাজৰ, পিঁয়াজ, কবি, নহৰু আৰু কেঁচা জলকীয়া 2টা আৰু চয়া চচ। এতিয়া মই ষ্টাফিংখিনি বনাই ল'ম। কেৰাহীত অকণমান ৰিফাইন দি দিছোঁ। ইয়াতে নহৰু আৰু কেঁচা জলকীয়া দি দিলোঁ। নহৰুৰ কেঁচা টেষ্টটো নোযোৱালৈকে অকণমান ভাজি ল'ম। এতিয়া ইয়াত পিঁয়াজ দি দিলোঁ। মমৰ ষ্টাফিংখিনি বেছি ভাজিব নালাগে। আকৌ ইয়াতে এতিয়া কবি দি দিম। এয়া কবি দি দিলোঁ। গাজৰ দি দিলোঁ। গাজৰ আৰু কবি মই একদম সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া ইয়াত নিজৰ জোখৰ মতে নিমখ দি দিম। ষ্টাফিঙত চয়া চচ যেতিয়া দিম, খুব সাৱধানে দিব লাগে, যাতে অকণমানো পৰিমাণটো বেছি নহয়। চয়া চচ বেছি হ'লে টেষ্টটো বেয়া হয়। এয়া মই 1 চামুচতকৈ আধা দি দিছোঁ। হৈ গ'ল মোৰ ৰেডি ষ্টাফিংখিনি। এতিয়া মই এটা বাটিত ওলাই লৈছোঁ যাতে ঠাণ্ডা হয়। এতিয়া মই ম'ম' খোৱাৰ কাৰণে পুদিনা চাটনি ৰেডি কৰিছোঁ। এয়া পুদিনা, পিঁয়াজ, অকণমান আদা, নহৰু 2 ফুটা, কেঁচা জলকীয়া 2টা, অকণমান নিমখ, এইখিনি দি মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি ল'লোঁ। পুদিনা চাটনি ৰেডি। এতিয়া মই ম'মৰ কাৰণে ডাঙৰ চামুচেৰে 2 চামুচ ময়দা দি দিছোঁ। ইয়াতে অকণমান নিমখ দি দিছোঁ। এতিয়া অলপ অলপ পানী দি খুব ধুনীয়াকৈ মুঠি ল'ব লাগিব, যাতে চফ্ট হয়। দেখিছে নহয় আপোনালোকে মই কিদৰে মুঠিছোঁ? ঠিক এনেদৰে মুঠি ল'ব, কাৰণ ম'মৰ ৰুটিখন ধুনীয়া পাতল হ'ব লাগিব। মই এনেদৰে 3 ভাগ কৰি লৈছোঁ। মই ৰুটিৰ আকাৰত বনাম, লুচিৰ নিচিনা নবনাওঁ। ডাঙৰকৈ ৰুটিৰ আকাৰত বনাই কাটি ল'ম। দেখিছে নহয় মই ডাঙৰকৈ বনাবলৈ লৈছোঁ। আপোনালোকে মন কৰিব, যেতিয়া ৰুটিখন বেলিব ছাইডকেইটাও যাতে ধুনীয়াকৈ কোমল হয়। এনেদৰে ঘূৰাই ঘূৰাই বেলিব। এয়া দেখিছে নহয় মই ডাঙৰকৈ বেলি লৈছোঁ। এতিয়া এটা টিফিনৰ ঢাকনিৰে এনেদৰে কাটি ল'ম। এতিয়া মই ইয়াতে ষ্টাফিং দি ম'মৰ আকৃতি দিম। ষ্টাফিং আপোনালোকৰ নিজৰ মতে দি দিব। খুব সাৱধানে এনেকৈ কুচ কুচ কৰি ম'মটোৰ আকাৰ দিব লাগিব।
এয়া দেখিছে নহয় আপোনালোকে, একদম ৰেষ্টুৰেণ্টৰ নিচিনা হৈছে। মই ম'ম' দুই ধৰণত বনাম, এটা ডাঙৰ আৰু এটা সৰু। আপোনালোকক আৰু এটা বনাই দেখাইছোঁ। এতিয়া মোৰ ম'ম' বনোৱা হৈ গ'ল। এতিয়া মই এটা ৰাইচ কুকাৰত পানী দি লৈছোঁ আৰু ৰাইচ কুকাৰৰ চালনীখনত অকণমান ৰিফাইন লগাই দি দিছোঁ যাতে ম'ম'বিলাক লাগি নধৰে। ৰাইচ কুকাৰত ম'ম' বনাবৰ কাৰণে একদম ইজি। ঢাকনিখন লগাই দিলে 5 মিনিটতে হয়। দেখিছে নহয়, খুব ধুনীয়াকৈ হৈ গ'ল ম'ম'কেইটা। এয়া ম'ম', পুদিনা চাটনি আৰু চচ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিলে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।